নহওক এটো এটা মানুহ হত্যা কৰাৰে এটা উদ্দেশ্য আছিল বুলি আমি ক'ব লাগিব। শান্তিপূৰ্ণ এই দতমাৰ মামাৰ ৰাইজৰ মাজৰ এটা ভয় আতংক সৃষ্টি কৰি দুষ্কৃতিকাৰীসকলে আজি তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰিবৰ কাৰণে এটা বেয়া মনোভাৱ লৈ পেলাই তেওঁলোকে আহিছিলে। আমি সকলোৱে জানো যে বিটিচি অঞ্চলত এতিয়া উগ্ৰপন্থী প্ৰায়ভাগ যিমানেই আছে তেখেতসকলে চৰকাৰৰ লগত আলোচনা কৰি মূলভূতিলৈ ঘূৰি আহিছে। তেওঁলোকৰ নিজৰ নিজৰ সমস্যা সমাধানৰ কাৰণে চৰকাৰে যেটো পদক্ষেপ ল'লে এই প্ৰক্ৰিয়াৰ দ্বাৰা দি এতিয়া সমস্যাবিলাক সমাধান হ'ল, অস্ত্ৰ সম্বৰণ কৰিলে, মূল হোটেলি ঘূৰি আহিলে। কেইটামান আকৌ সংগঠন বাহিৰত আছে আৰু এই সংগঠনসমূহে এইবিলাক ঘটনা তেখেতসকলৰ ফালৰ পৰা কৰিছে না কোনোবা ব্যক্তিগত শত্ৰুতা থকা ব্যক্তিসকলে দুষ্কৃতিকাৰীসকলে কৰিছে না নতুনকৈ কোনোবা আকৌ এই ধৰণৰ উগ্ৰপন্থী সংগঠন জন্ম দিছে, এই গতিবিলাক তদন্ত কৰি চোৱাৰ প্ৰয়োজন আছে। এতিয়া বোমা যেটো নিক্ষেপ কৰা হ'ল যোৱাকালি বোমা, সেই বোমাটো আচলতে অৰিজিনেল বোমা হয় না হাতেৰে সেইটো মানে কি কয় সজোৱা তেনেকুৱা বোমা হয়। ইয়াৰ ওপৰতো পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে পুলিচৰ এক্সপাৰ্টবিলাকে এতিয়া তেওঁলোকৰ কামখিনি আৰম্ভ কৰিছে বুলি ইতিমধ্যে পুলিচৰ পৰা মই গম পালোঁ। কিন্তু যিয়ে নহওক দোকানৰ সন্মুখত য'ত নেকি মানুহবিলাকৰ সমাগম ঘটে আৰু এইখিনি সময়ত বাইকেৰে আহি পেলাই বোমা নিক্ষেপ কৰা যেটো ঘটনা, এই ঘটনাটো সঁচাকৈ অত্যন্ত মানে ভয়ংকৰ ঘটনা। বিটিচি অঞ্চলত আজি শান্তি ঘূৰি আহিছে বুলি আমাৰ চৰকাৰবিলাকে প্ৰচাৰ চলাই আছে। আমি সঁচাকৈ শান্তি অহাটো বিচাৰোঁ, শান্তিৰে বসবাস কৰিব বিচাৰোঁ। বহু বছৰ ধৰি এই বিটিচি অঞ্চলত ভয় আতংকৰ মাজত থাকিব লগা হোৱা এই ৰাইজে এতিয়া শান্তিৰে বসবাস কৰিবৰ কাৰণে, শান্তিৰে নিজৰ বেপাৰ বাণিজ্য যিবিলাক কাম কাজ এইবিলাক চলাই থাকিবৰ কাৰণে তেখেতসকলে যেহেতু এটা পৰিস্থিতি আজি লাভ কৰিছে, সেই পৰিস্থিতিৰ মাজতে আজি এই ধৰণৰ যে ঘটনা ঘটিলে আমি সঁচাকৈ সেইটোকে ক'ব লাগিব যে সঁচাকৈ বিটিচি অঞ্চলৰ শান্তি ঘূৰি আহিছে বুলি যিটো আমি প্ৰচাৰ চলাই আছোঁ জোৰদাৰভাৱে, এই প্ৰচাৰ চলোৱাটো এইটো এটা মানে সঁচা না মিছা, এইটো এটা পেফলাস্বৰূপ এটা মানে প্ৰচাৰ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। যদি বসবাস কৰিব বিচাৰোঁ, বহু বছৰ ধৰি এই বিটিচি অঞ্চলত ভয় আতংকৰ মাজত থাকিব লগা হোৱা এই ৰাইজে এতিয়া শান্তিৰে বসবাস কৰিবৰ কাৰণে, শান্তিৰে নিজৰ বেপাৰ বাণিজ্য যিবিলাক কাম কাজ এইবিলাক চলাই থাকিবৰ কাৰণে তেখেতসকলে যেহেতু এটা পৰিস্থিতি আজি লাভ কৰিছে, সেই পৰিস্থিতিৰ মাজতে আজি এই ধৰণৰ যে ঘটনা ঘটিলে আমি সঁচাকৈ সেইটোকে ক'ব লাগিব যে সঁচাকৈ বিটিচি অঞ্চলৰ শান্তি ঘূৰি আহিছে বুলি যিটো আমি প্ৰচাৰ চলাই আছোঁ জোৰদাৰভাৱে, এই প্ৰচাৰ চলোৱাটো এইটো এটা মানে সঁচা না মিছা, এইটো এটা পেফলাস্বৰূপ এটা মানে প্ৰচাৰ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। যদি ইমানে মানে শান্তি ঘূৰি আহিছে বা এই ধৰণৰ ক্ষতাঘাতমূলক কাৰ্যকলাপ কৰা সংগঠনসমূহে যদি একেবাৰে নাইকিয়া হৈছে তেনেহ'লে গ্ৰেনেডৰ নিচিনা এই নিক্ষেপ কৰা ঘটনা, সেই ঘটনাটো মামুলি ঘটনা নহয়, এইটো সাধাৰণ মানুহবিলাকে কেতিয়াও কৰিব নোৱাৰে। ইয়াৰ লগত কোনোবা এটা ডাঙৰ শক্তি জড়িত হৈ আছে আৰু ডাঙৰ এটা উদ্দেশ্য লৈ পেলাই এইবিলাক সংগঠন কৰা মানুহ আছে। গতিকে চৰকাৰৰ ফালৰ পৰা জোৰদাৰভাৱে তদন্ত কৰি এইসকলক আৰম্ভণিতে নিৰ্মূল কৰিবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে জোৰদাৰভাৱে এটা পদক্ষেপ ল'ব লাগে, জোৰদাৰভাৱে এটা তদন্ত কৰিব লাগে। বিভিন্ন এংগেল থাকিব পাৰে ইয়াত, নানান ধৰণৰ এংগেলবিলাক এতিয়া ৰহস্যবিলাক এতিয়া তদন্তৰ দ্বাৰা দি উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগিব। টকা পইচা দাবী কৰাই হওক বা ব্যক্তিগত শত্ৰুতাই হওক, কোনোবা এটা মানে বেলেগ ইয়াত আকৌ ভয় আতংক সৃষ্টি কৰাৰ এটা মানে তেনেকুৱা চক্ৰান্তকাৰী ব্যক্তিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেও হয়তো কৰিব পাৰে। বিভিন্ন ধৰণৰ এংগেলবিলাক আজি সাঙুৰি লৈ পেলাই চৰকাৰে তদন্ত কৰাৰ প্ৰয়োজন আছে। যিয়ে নহওক যিটো ঘটনা ঘটিছে এই ঘটনাটো দুনাই আকৌ হ'ব নালাগে। দতমা এটা শান্তিপূৰ্ণ অঞ্চল আৰু ইয়াত ভালকৈ বেপাৰ বাণিজ্য চলি আছে। আমি শান্তিপূৰ্ণভাৱে ইয়াত বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলে একেলগে মিলি পেলাই বসবাস কৰিছোঁ। আমাক শান্তি লাগে, আমাক এই ভয় আতংকৰ মাজত জীয়াই থাকিবৰ কাৰণে এই পৰিস্থিতি কেতিয়াও নালাগে। আৰু এই শান্তি পৰিৱেশ বিনষ্ট কৰিব খোজা ব্যক্তিসকলক, সংগঠনসমূহক, যিকোনো চক্ৰক দমন কৰিবৰ কাৰণে চৰকাৰে কঠোৰ হাতেৰে ইয়াৰ ওপৰত ব্যৱস্থা লৈ পেলাই কাম কৰিব লাগে। মই সেইখিনি